হেল্ল' বন্ধু বান্ধৱীসকল, বহুত দিনৰ মূৰত আজি ভ্লগ কৰিব ওলাইছোঁ। মানে কি ক'তো যোৱা নাই, ৰমজান মাহ সেইকাৰণে, আৰু একো কৰাও নাই, কিনো কৰিম, ক'তো যোৱা নাই যেতিয়া ভ্লগো নাই, ঘৰতনো কি কৰি থাকিম, সেই একোতো নকৰা সেই ভ্লগ কি দিম। গতিকে এতিয়া ঈদ আহিল, ঈদ 3 তাৰিখে ঈদ, আজি 1 তাৰিখ। অলপ ভাবিছোঁ এইবাৰ কিবা কিবি বনাম মানে কাম থাকেতো, গতিকে কি কাম কৰোঁ তাকে অলপ চলপ দেখাম। আৰু নহ'লে বেলেগতো মই ক'তো ফুৰিব নাযাওঁ, ফুৰিব নাগিলে ভ্লগ কৰিব দিম। সেইকাৰণে মই বস্তু বনাই দেখাই আছোঁ কি কৰিম। আৰু এতিয়া মানে নাৰিকল 4টা ওলাইছোঁ, সেই 100 টকাত দি পাৱা ইমান নাৰিকল সৰু সেই নাৰিকল 4টা, সেই 4টা মই কৰিম। তাৰে নাৰিকলৰ লাড়ু বনালে এতিয়া তাক কাটবৰ কাৰণে বৰ সেই য'ত বাকাল চাকাল গোটাই চিয়ালাই পেলাই একেবাৰে সেই কৰিব লাগে, ৰকেনিও নুঘুৰকে সেইগিলা নাৰিকলত কাম নাই, সেই কৰিব ৰুকবা নৰি বেলেগকৈ। তাৰমানে সেইকাৰণে মিক্সিত কৰিব লাগলি ভালকৈ এইটো বাকাল চাকাল চিয়ালাব লাগিব বৰ য'ত, সেইটো মই কৰি লওঁ। কৰাৰ পিছত তাৰপিছত নাৰিকল লাড়ু বনাম গধূলি মানে। এই ল'লোঁ নাৰিকল, সৰু নাৰিকল 4টা লৈছোঁ। তাৰপিছত এই 4টা ময়ে কাটব লাগিব, চব ময়ে কৰিব লাগিব, কাৰণ আমাৰ ঘৰৰ মতা দুটাৰ কাম নাই, ইহঁত দুটাই খাবা জানে, অনলি খাৱা। সেইকাৰণে ময়ে কৰোঁ, মই আৰু আম্মায়ে কৰিব লাগে আৰু বেছিভাগ বস্তু, ইহঁত দুটাৰ কাম নাই না। এই খান্দা দি কাটিম আমি তহাকে বধ কৰিব, হেই বধ কৰি দিব তোমাক। তো এতিয়া কাটি লওঁ এইখিনি, বা কি ৰ'দ দিছি, এইটো কাটি লওঁ, লৈ পেলাই বস্তুখিনি যোগাৰ কৰি থৈ দিওঁ। আৰু বাকী চাই থাকিব লাষ্টত গেলি ভ্লগটো, বৰ ৰ'দ কিন্তু। নাৰিকল লৈছিলোঁ 4টা, তাৰে এটাতো পানী নাই, আৰু এটাও এইটো ভিতৰতে একেবাৰে পায়স হৈ আছিল, ভৰভৰে ওলাই গোটেই গাছে পচি। নাৰিকলৰ কামটো হ'ল, এতিয়া খেলাওঁ অলপ টাইম, তাৰপিছত ইফতাৰ কৰাৰ টাইম হ'ব অলপ দেৰিকৈ মানে বহুত টাইম আছে, সেইকাৰণে খেলাই লওঁ অলপ টাইম। বাকী আৰু ঘৰতে কিবা কিবি কাম চলি আছে, সেইকাৰণে আৰু হাল্লা চাল্লা হৈ আছে। আৰু এই খেলাই পেলাই ওপৰত বল মাৰছি, এতিয়া ওপৰত আনি বাঢ়িয়ে পৰিল। One eternity later. এতিয়া মানে ইফতাৰ হ'ল, ইফতাৰ কৰি খাই ল'লোঁ, অলপ খাই বৈ লৈ এতিয়া নাৰিকলৰ লাড়ু বনাম, মিক্সিত সেইটো পিচিম। এতিয়া বাৰু এইগিলা কৈ থকা সেইটো নাভাবব যে মোৰ কুকিং চেনেল নহয় দিয়ক, ঠিক চেনেলতে আছে ভ্লগিঙৰে, কিন্তু মই বেলেগ কাম নাই কাৰণে এতিয়া কুকিঙৰ কৰি আছোঁ। মই মানে গোটেইখিনি দেখাম আৰু কি কৰোঁ, ঘৰত কাম কৰোঁ, বেলেগে নহ'লে কয় না কামেই নকৰোঁ বোলে। মই কাম কৰোঁতো, এইগিলা এনেই বদনাম গাই থাকে আমাৰ মাহঁতে। মই কাম কৰোঁ, দুনিয়াৰ কাম কৰোঁ, কিন্তু বদনামটো এনেই কৰে, সেইটো আৰু কি ক'ম, সেইটোকতো বাধা দিব নোৱাৰোঁ। বাকী এতিয়া মই কৰোঁ আৰু কামটো অলপমান দেখাম, বেছি নেদেখাওঁ, কাৰণ দেখালে ক'ব কুকিং চেনেল খুলছি এই কুকিং দেখাব আসছি, এনেই বৰগতা কুকাৰটো, মই কুকাৰ নহয় দেই, মানে চেফ নহয়, মই একো নোৱাৰোঁ। সেইটো আৰু যিখিনি পাৰোঁ সেইখিনিয়ে কৰিম, বাকী দেখাম আৰু কি কৰোঁ। এইটো সেই কৰিলোঁ, এইখিনি মই সৰুকৈ কুটি পেলাই মিক্সিত দিম। আৰু এতিয়া এইখিনিত চেনি তেনি দি পেলাই বঢ়িয়াকৈ থৈছোঁ, আধা ঘণ্টামান পিছত আৰম্ভ কৰিম প্ৰচেছ। Hi guys, today I am master chef. I am chef Monalisa, and I am now বাকী ইমান ইংলিছ নাজানো। এতিয়া মই বনাই আছোঁ সেই নাৰিকলৰ লাড়ু, মানে কি ভাজি আছোঁ, কাম কৰি আছোঁ, দেখাই আছোঁ, চব দেখা মাই পাপাত, নহ'লে কবি নহয় মিছা কোৱা বুলি, মায়েৰে বানছি তই বনা বুলি কবি, মায়ে নাই, ৰুমতেই নাই, মই বনাই আছোঁ চব। এই চা মই বনছোঁ, আকলাই মই, ইয়াতে কোনো নাই, ময়ে মেইন। খাবা আহিবি হা চবেই, বেছি বনোৱা নাই তথাপিও খাবা আহিবি, আগভাঙা দিম চবকে। এতিয়া মই ইয়াতে বনাই আছোঁ, তো বনাই থাকাতে কোনো নাহে কামত, মানে কাম কৰি দিব লাগিলে কোনো নাহে। তাৰপিছত যেতিয়া মানে হ'ব, মানে লাড়ুটো বনাব ধৰিম, তেতিয়া আহিব আমাৰ মা দেউতাৰ সুযোগ্য সুপুত্ৰ, সি আহি পেলাই তাৰপিছত সেই কৰিব, ক'ব কি মোক দি এটা খাওঁ, সেনেকৈ কৈ টানি লৈ যাব, তাৰ সুধি থকাৰ সেই নাই, ডাইৰেক্ট লৈ যাব। এনেকুৱা খং উঠে না সেইখিনি টাইমত মোৰ, সেইকাৰণে মই ঘোপ মাৰি লওঁ কেতিয়াবা। নতুন বস্তু বনাই থাকিব এনেও ভাল লাগে দেচোন, কিন্তু এনেকৈ মানে কি বস্তু বনোৱাৰ টাইমত খাবা আহি থাকিলে মোক মস্ত খং উঠে, সেইকাৰণে মই বস্তুৱেই নবনাওঁ।
বস্তু নবনোৱাৰ কাৰণে সি কৈ থাকে মোৰ গাতেই নালাগে এতিয়া সেইগিলা তো খা কিয়া মই বনাই থকাৰ টাইমত পিছত নেদিম সেইকাৰণে মই নবনাওঁ বাকী এতিয়া মই এইখিনিতে কৰি লওঁ ভ্লগ বনাই থাকাতে বস্তু বেয়া হ'ব লাগিলে মায়ে মোৰ পিঠিখন বাহাৰ কৰি দিব বেয়া পিছত দেখাই আছোঁ কি কৰোঁ গোটেইখিনি মই বনাই আছিলোঁ লাষ্টত আম্মাক মাতলোঁ হৈছিনে নাই চাবা কি ডেয়াৰিংবাজ মানুহ দেখাই আছোঁ ৰ কেনেকৈ এডাল লাচি ইমান গৰম এডাল আমি এলি মোৰ হাত পুৰি গ'লে দেখাই আছোঁ এই কি এইটো কি বোলে চিলভাৰৰ সেই ডাইৰেক্ট খালি এটাই লাৰি আছে কেনে বস্তু এইগিলা ডেয়াৰিংবাজ মানুহ ষ্টাণ্ট উমেন এইগিলা ইমান গৰম হৈ আছে সুধা হাতত লাৰিব ধৰিছে সেইফালেতো জুই জ্বলি আছে তলত কেনেকুৱা মানুহ চাৱাই লেভেল আৰু একদম হয় দে ফাইনেলি আমাৰ লাৰু হৈ গ'ল আৰু কালিক গেলি বনাম ন কিবা কালি হ'ব আৰু এতিয়া আৰু একো নাই বনাব লাগে সমলি হ'ল এতিয়া এই আমাৰ লাৰু এতিয়া এইটো বাৰু এইটো এনেই দিছোঁ আৰু এইটো মই খাম একদম সৰু সেই দুটা মই খাম এতিয়া আৰু অলপ পিছত ভাত পানী খাই পেলাই সোমোৱাহে কথা আৰু আজিৰ কাৰণে চব হ'ল কালিক গেলি পিঠা হ'ব আজি চেছ বাই আজিৰ কাৰণে বাই আৰু নকৰোঁ ভিডিঅ' 2,000 years later. চ' লাষ্ট হেৰি আমাৰ হ'ল আজি এতিয়া কৈছে কি চাউল ভিজাব লাগে বোলে কালি সেই কৰিব কি কয় গুড়া খুন্দব তাৰপিছত পিঠা বনাব সেইকাৰণে এতিয়া চাউলখিনি ভিজাই থৈ দিওঁ সোনকালে গুড়া খুন্দিলে সোনকালে হৈ যায় কাম নহ'লে ৰাতি 12টাই বাজি যায় দেচোন বাৰু চ' এইখিনি চাউল ভিজাই থ'ব লাগে ভিজাই থৈ দিওঁ আৰু চ' কালিৰ কাৰণে গোটেইখিনি যোগাৰ হৈ গ'ল বাকী কালি দেখাওঁ কি কৰোঁ বাই এতিয়া সোমাওঁ The next day. হাই ৱেলকাম বেক আকৌ এটা নতুন দিন মানে কি পিছদিনা আৰু এতিয়া মই কাম কৰিব আহিছোঁ সেইকাৰণে মই কৈ একবাৰ দেখুৱাই দিওঁ কি কাম কৰিম মানে কি এইগিলা বস্তু এইগিলা চাফা কৰিম বস্তু আনি থৈ দিছোঁ চাফা কৰিম গোটেইখিনি নহ'লে মানুহবিলাকতো সুধিব লাৰুকেইটা বনাই লেবেল মাৰিছে আৰু বৰ ভ্লগডাল দিছে মই সেইকাৰণে আৰু কৈছোঁ আৰু কাম কৰিম নহয় গোটেইখিনি দেখাম এইগিলা কৰিম চাফা কৰিম তাৰপিছত ঘৰ মুচিম আৰু বহুত কাম আছে কিন্তু এতিয়াতো মোৰ মনত পৰা নাই কি কাম আছে আম্মাই কৈ থাকিব মই কৰি থাকিম সেয়াই আৰু তাৰপিছত গুড়া খুন্দাও আছে পিঠাও বনাব লাগিব পিঠা মই বনাই চাম এবাৰ মই বনাই পোৱা নাই কিন্তু আগতে এবাৰ চাম এটা দুটা ভাঙে যদিও ভাঙলি ময়ে খাম বাকী কৰোঁ কামখিনি এতিয়া কামখিনি কৰাৰ পিছত বাকী পিছত কি কৰোঁ সেইটো দেখাম বৰ হৈছে যদি উপায়টো নাই চাবই লাগিব মোৰ ভ্লগ মই বেলেগ কাম নাই কাৰণে এগিলাই কৰি থাকিম এগিলাই দিম নহ'লে ক'ৰবাত ঘূৰিব গ'লে দিলোঁ দেচোন ঘূৰিব যাওঁ ভ্লগ এতিয়া আৰু ঘৰৰে চাই লওঁ কি কৰোঁ সেইখিনিয়ে চা আৰু বাকী যদি আৰু বৰ পাইছে চৰি আৰু তেওঁ বুলি চাবি দে গোটাই চাবি চ' এতিয়া গোটেই এইগিলা মোচা হ'ল আৰু মানে কি কয় এইটো চাফা কৰা হ'ল এতিয়া আহিল ঘৰটো মোচাৰ টাইম ঘৰ মোচাৰ কাৰণে অস্ত্ৰ শস্ত্ৰ ৰেডি কৰি ৰাখিছোঁ অস্ত্ৰ শস্ত্ৰৰে আৰু ঘৰ মোচোঁ আৰু এতিয়া ঘৰ মুচি পেলাই তাৰপিছত গা পা ধুই বহুত দেৰিকৈ পিঠা বনাব লাগিব কাম আছে মানে এতিয়া বহুত অলপ চলপ আছে আৰু বেছি নহয় অলপ চলপ আছে কিবা কিবি সেইখিনি ময়ে কৰিব লাগিব ঘৰৰ ভিতৰৰ কামখিনি বাহিৰখিনি আম্মাই কৰি আছে বাকী দুটাই আটাই মছজিদৰ কাম কৰিব গৈছে আৰু এটা গৈছে ফুৰিব মানে কিবা বস্তু আনিব গৈছে আৰু সেইগিলা বাকী মই অস্ত্ৰ শস্ত্ৰ এইগিলা ৰেডি কৰি লৈছোঁ এতিয়া আৰু ঘৰ মোচোঁ আৰু এই হ'ল অস্ত্ৰ শস্ত্ৰ हम इसमें मिलाएंगे एक बूंद प्यार और उसके बाद मुसी देगा पूरा घर एकदम चकाचक हो जाएगा हमारा घर आज तो चलिए शुरू करते हैं 2 hours later. চ' বহুত টাইমৰ পিছত এইগিলা হ'ল কাম চাম অলপ চলপ কিবা আছিল যিখিনি আছিল কৰিলোঁ তাৰপিছত পিঠা বনাই আছে এতিয়া পিঠা বনালেই মই বনাম অলপ এটা দুটা মানে কি বনাই পোৱা নাই মই আগতে এবাৰ বনাম আৰু তাৰপিছত নাৰিকলকেইটা মই কৈছোঁ কি ক'ম ক'বৰ কাৰণে একোৱেই নাই ভাই ৰোজা ইফতাৰ কৰিছোঁ ৰোজা ইফতাৰ কৰি উঠিলোঁ ৰোজা ইফতাৰ কৰি উঠি পেলাই তাৰপিছত আজিৰ পৰাতো লাষ্ট আৰু নায়েই আৰু গতিকে অলপ বেয়াও লাগছি
আজিৰ পৰা শেষ হ'ব মানে কি একমাহ ৰোজা ৰাখি আছোঁ ভাল লাগিছিল মন চন ভাল লাগি থাকে এতিয়া আৰু শেষ হ'ব অলপ দুখ লাগে কি কয় একমাহ মানে কি একমাহ আগৰ পৰা ঈদটো পালি থকা নালাগে না সেইকাৰণে কিবা বস্তু মানে ভাল লাগে আৰু এইটো এতিয়া আৰু সেই মই পিঠা বনাওঁ এতিয়া পিঠা বনালি অলপমান তাৰে অলপমান ইমিনমান ভিডিঅ' অলপমান দেখুৱাই দিম কাৰণ নহ'লে ক'ব পৰা না আকৌ কৰা নাই দেখোন তই এইগিলা এনে কৈ থাকা চব এনে ভ্লগ বনাইছে তো দেখুৱাবৰ কাৰণে বৰ এটা কাম কৰি দেখাইছি সেনেকৈ নকবি মই কাম কৰিছোঁ দেই এইবাৰ আমাৰ মায়ে ক'ব নহয় কৰিছোঁ নে নাই বাকী চাই থাকক চায়ে থাকিব শেষ নকম একদম শেষ নহওক গেলি চাব সোনকালে একদম সেই কৰি নিদিব শেষ কৰি নিদিব এই কি কয় স্কিপ মাৰি পেলাই চাই থকা নহয় আচল কথাখিনি গুচিয়ে যাব মানে কিমান মই ধুনীয়াকৈ কথা কওঁ না সেইখিনি আকৌ গুচি গ'লে ভাল নালাগে সেইকাৰণে চাই থাকক গোটেইখিনি মই পিঠা বনাই দেখাম আৰু পিঠা চিঠা বনাই উঠি পেলাই আজি আৰু বেলেগ নাই আকৌ ভিডিঅ' সেই নকৰোঁ একদম কালি হেৰি কৰিম আৰু কালিৰ ঈদৰ কোনোবা চোনোবা যদি আহে কিবা সেনেকৈ দেখাই থাকিম আৰু ঈদত কি কৰোঁ কি নকৰোঁ এনেওতো ঈদত লগা নাই বাৰু মোৰ এনে সেই ৰোজা মানে কি ঈদটো ভাল লাগছে একমাহ আগৰ পৰাই আছে সেইটো ভাল লাগছে কিন্তু আগতে যেনেকুৱা ঈদত লাগছিল আমাৰ মানে কি সৰুতে 3-4 বছৰ আগত যেনেকুৱা মানে ঈদৰ কাৰণে একদম প্ৰিপাৰেশ্যন বহুত ভাল লাগছিল এতিয়া সেনেকুৱা নাই এতিয়া তাৰমানে আছি আৰু ঈদ যাব সেনেকুৱা টাইপৰ বস্তু ইমান এটা ফূৰ্তি সেই নাথাকে ডাঙৰ হ'লৰ কাৰণে নে কিবা ভালেই নালাগা হৈছে বস্তুগিলা আজিকালি এনেই আৰু সৰুৰ ফূৰ্তিটো নাই সৰুৰ যিটো মানে আগতে ভাল লাগছিল পুৰণ ঘৰত গৈছিলোঁ মছজিদ সজতে আমি থাকিছিলোঁ বা সেনেকুৱা চাই ভাল লাগছিল এতিয়া মানে সিমান এটা সেই নাথাকে আৰু ভাল নালাগে ইমান বাকী মই ইমান নবকোতে বেছি বকিলে ক'বি বৰকতে জ্ঞান দিবা আহিছি কেনে কৰে দেখোন এটালে সেনেকৈ ক'বি সেইকাৰণে অলপমান পিঠা বনাওঁ দেখুৱাই পেলাই তাৰপিছত কালিতো দেখাম নহ'লে আৰু ভিডিঅ'টো দীঘল হ'লে কোনো চাবাও নোখোজা দে বাৰু মই মানে এইটো বনাওঁ হে আহি আছোঁ বাই হেল্ল' গাইজ ৱেলকাম বেক টু মনিজ কিটচেন মই হ'লোঁ মিছ চেফ মণি মনালিছা এই কেমেৰামেন একেবাৰে ওপৰত উঠি লৈছি ভিডিঅ' কৰবা এয়া চাব পাৰে মই পিঠা বনাই আছোঁ মই জীৱনত পিঠা বনাই পোৱা নাছিলোঁ কিন্তু আজি বনাইছোঁ কাৰণ মোক মায়ে বনাব দিছে কালি পাৰিব বেয়া হৈছে পিঠা তথাপিও বনাইছোঁ খাব গ'ল যে মোৰ পিঠা বেয়া দেখিছা ভাল হৈছে এইবাৰ ভিডিঅ' কৰা দেখি পিঠাও জানে ভিডিঅ' কৰিছে বুলি Buon appetito. মই এটা পিঠা বনাই আছোঁ ইয়াতে খাই আছে নিজে কবি ৰেকৰ্ডিং কৰ খাবা নাপেটি চাই ল মই যে কাম কৰিছোঁ সঁচাকে এই হ'ল এইগিলা এনেকুৱাই মানে কি কৰিবি আৰু উপায়টো নাই নামন্তীয়ে কাম কৰিব হয় না নামন্তীয়ে কাম কৰিব তাৰপিছত দেখুৱাব মানুহ যে কাম কৰিছোঁ কি কাম কৰিছ তই নাৰিকল চাইকেলটো মই কাটো দেখোন নাৰিকল কাটা জীৱনত নাৰিকল লাৰি পাইছে নে তই নাৰিকল কাটতে গ'লে তাৰ হাতে কটা যাব নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোক সকলোকে ঈদৰ শুভকামনা যাচিলোঁ আৰু আমাৰ ঘৰলৈ ঈদ খাব আপোনালোকক মাতিলোঁ পিছত নক'ব যে মাতা নাই গতিকে আহিব সকলোৱে ঈদ খাব পিঠা বনাইছোঁ লাড়ু আছে আহিব হে বাই